Hi, good morning friends. Welcome back to my YouTube channel Agake Vlogs. নমস্কাৰ কলুম্বাই বৈখবু আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিন ধৰি বৰষুণ দি আছে, সেইকাৰণে শাক পাচলিবোৰ মানে গছবিলাক মানে হেৰি হৈ যাব লাগছে, বেমাৰ লাগি যাব লাগছে আৰু লগতে বেছিকৈ পানী পালেও শাক পাচলিবিলাক বেমাৰে ধৰে। বৰষুণ দিয়াৰ কাৰণে না ভালকৈ কাম কৰিব পাৰিছোঁ, না বাহিৰত ওলাব পাৰিছোঁ। বেছিকৈ বৰষুণ দি থাকিলেও শান্তি নাই মানুহৰ, বেছিকৈ ৰ'দ দি থাকিলেও শান্তি নাই। দুদিনমান আগত যি খৰাং দিলে, পাচলিবোৰ ৰঙা পৰিব ধৰিছিলে খৰাঙত, কিন্তু এতিয়া আৰু বৰষুণ দিছে। বৰষুণ দিয়াৰ কাৰণেই আৰু ওলোটা লাগিছে। গাইছ ইয়ে চাওক, ৰাজাকাৰ কেণ্টিনত আহিলোঁ মই কামখিনি আজৰি কৰি পেলাই, জনীৰ কামখিনি হোৱা কৰি পেলাই, জনী হাজোৱাৰীৰ। আৰু ইয়াতে মোক ফ্ৰীতে কেণ্টিনত খাব দিছে পৰঠা। এতিয়া গান্ধী মৈদানত আহিলোঁ। ফ্ৰেণ্ডছ, বড়ো সাহিত্য সভা, চেণ্ট্ৰেল বড়ো সাহিত্য সভাৰ এইটো বছৰৰ অধিৱেশনখন দক্ষিণ কামৰূপ জিলাৰ বকৰ গান্ধী মৈদানত অনুষ্ঠিত কৰা হ'ব। মানে बर' थुनलाइ आफादनि खुंगा 63थि जथुम्माया बे बोसोरनि माने गोदान बोसोरनि 24 मायथाइनि माने जथुम्माया बक'नि गान्धी मैदानाव फालिनाय जागोन। अधिवेशनখন 2024 চনৰ জানুৱাৰীৰ 19ৰ পৰা আৰম্ভ, তিনিদিনীয়া মানে আটকধুনীয়া মানে বিভিন্ন প্ৰগ্ৰেমৰ সৈতে 19ৰ পৰা 19 জানুৱাৰীৰ পৰা 19, 20, 21 এই তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব, উদযাপিত কৰা হ'ব। ফ্ৰেণ্ডছ, মানে ৰিচিপশ্যন কমিটিৰ বানজাই আফাদনি মানে বিষয়ববীয়াসকল, মেইন বিষয়ববীয়াসকল আহি পালে। এতিয়া মঞ্চ লগতে পেণ্ডেল, গেট কোনফালে মানে বান্ধা হ'ব, গোটেই জোখা মোখা কৰিব ওলাইছে। আমাৰ ৰাজাকা আজি মণ্ডল হৈছে, মাটি জুখিব ওলাইছে। ইয়াৰ চাওক, মানে দীঘল কিমান দিয়া হ'ব, বহল কিমান দিয়া হ'ব, মানে এটা আংশিক মানে হিচাপ লোৱাৰ কাৰণে অলপ আগযোগ কৰিছে। মানে যাওঁতে দিন বেছি দিন নাথাকিব যায়, সেইকাৰণে সোনকালে কৰিলে ভাল। বিশেষকৈ পেণ্ডেল আৰু মঞ্চখন দেৰিকৈ হ'লেও কথা নাই, কিন্তু গেটৰ কাম বহুত সোনকালে আৰম্ভ কৰিব লাগিব। এতিয়াৰ পৰা ক'ব লাগিলে এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। সম্পূৰ্ণ আমাক যিহেতু গেট আৰু মঞ্চখন ডেক'ৰেশ্যন কৰাৰ কাৰণে আমাক দায়িত্ব দিছে, আমি কৰিবই লাগিব। বাহিৰে কৰিম, আমি যিমানখিনি ডেক'ৰেশ্যন কৰিব পাৰোঁ, যিমান সজাই পৰাই কৰিব চেষ্টা কৰিম। এয়া আবেলি সময়ত গান্ধী মৈদানত মানে প্ৰেক্টিছ। ফাইনেলি মই ঘৰ আহি পালোঁ। মানে মিছেছে বোলে আজি অকণমান পিঠা বনাই হেল্প কৰি দি আছোঁ। চাওঁ, ময়ো বেলি চাওঁ ঠিক হয় না নাই, চাওকচোন আপোনালোকে। মই জানো না নাই কমেণ্ট কৰিব। বেয়া হৈছে যদি বেয়া মানে কমেণ্ট মানে কেনেকুৱা বেয়া হৈছে নে ভাল হৈছে সেইটো কমেণ্ট কৰি দিব। বেছি নহ'লেও অকণমান প্ৰেক্টিছ আছে মোৰো, নোহোৱা নহয়। ৰাউণ্ড হৈছে দেখোন। আহক আপোনালোকে খাবলৈ। ৰাউণ্ড হৈছে ধুনীয়া। টেষ্ট কেনে হয় সেইটো পিছৰ কথা, কিন্তু মই মোৰ কামখিনি যিখিনি কৰিছোঁ সেইখিনি ধুনীয়াকৈ কৰিব পাৰিছোঁ। নিজকে গৌৰৱ কৰিছোঁ দিছোঁ দে। আপোনালোকে কি কয় নাজানো। আমাৰ বেটাক আজি কেমেৰামেন হ'ব দিছোঁ। টান পাই আছে কেমেৰা ধৰিব, মোবাইলটো ধৰিবৰ কাৰণে। ফ্ৰেণ্ডছ, এয়া এইফালে নাৰিকল ভাজি লৈছে মিছেছে। ষ্টেপ বাই ষ্টেপ কামবিলাক হৈ যাই আছে। মই বেছি সময় নাপাম আৰু এইখিনি কৰি দিই। মই কল বাগানত আমি কিবা হাতীৰ কাৰণে অকণমান যাই আহিব লাগিব। এইয়া নাৰিকল দি আছে, এখনকৈ বনাই আছে। হাত চাত সোমাই দিছে আৰু চিম্পুল, মানে
ইমান মেহনত কৰা নাই। এইয়া হৈ গ'ল বনোৱা। এতিয়া তেলত দিব লাগে। কেনেকুৱা পিঠা বনাইছা? চাওঁ হাই কোৱা হাতখন। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।